গৈছিলে পিন্ধি ভিডিঅ' চিডিঅ' বনাই থাকোঁ এইটো কাৰণে পিন্ধিছিলোঁ আজিয়ে পিন্ধিছোঁ আজি ফাৰ্ষ্ট লৈছিলোঁ এইটো আৰু তেওঁ আহি পেলাই কৈছে যে মই ইয়াত নতুনকৈ আই চি মহাভৈৰৱ হিচাপে পষ্টেড হৈছোঁ তাতে মোক সন্দেহ হ'ল যেতিয়া মই তেওঁক সুধিলোঁ আপুনি কোনটো বেটছৰ বুলি তেওঁ সুধোঁতে বুলি কওঁতে তেওঁ মোক ক'লে যে 2015। নমস্কাৰ বন্ধুসকল, তেজপুৰৰ ৰাজপথত নিশা হঠাতে আৱিৰ্ভাৱ হ'ল ভুৱা পুলিচৰ। হেলমেট নিপিন্ধা বাইক আৰোহীৰ পৰা জৰিমনাৰ নামত টকা লুটিলে এইজন ভুৱা আৰক্ষী পংকজ হাজৰিকাই। পংকজ হাজৰিকাৰ ঘৰ হৈছে ধেমাজি জিলাত। নিজকে মহাভৈৰৱ আৰক্ষী চকীৰ SI বুলি পৰিচয় দিয়ে পংকজে। পাছত আৰক্ষীৰ সন্দেহ হোৱাত পংকজে পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ পোছাকতে হাতে লুটে কৰায়ত্ব কৰিলে মহাভৈৰৱ আৰক্ষীয়ে। ভুৱা SI পংকজৰ বিৰুদ্ধে মাজুলী যোৰহাটকে ধৰি বিভিন্ন থানাত ঠগ প্ৰবঞ্চনাৰ গোচৰ পঞ্জীয়ন হৈ আছে। প্ৰকৃততে ঘটনাটো কি হৈছে চাওঁ। ভিডিঅ' চিডিঅ' বনাই থাকোঁ এইটো কাৰণে পিন্ধিছিলোঁ আজিয়ে পিন্ধিছোঁ আজি ফাৰ্ষ্ট লৈছিলোঁ এইটো আৰু তেওঁ আহি পেলাই কৈছে যে মই ইয়াত নতুনকৈ আই চি মহাভৈৰৱ হিচাপে পষ্টেড হৈছোঁ তাতে মোক সন্দেহ হ'ল যেতিয়া মই তেওঁক সুধিলোঁ আপুনি কোনটো বেটছৰ বুলি তেওঁ সুধোঁতে বুলি কওঁতে তেওঁ মোক ক'লে যে 2015 চনৰ বেটছ কিন্তু 2015 চনত আমাৰ কোনো SI বেটছ নাছিলে বিভিন্ন ধৰণৰ মানে তেওঁ নিজকে SI বুলি কৈ পেলাই বিভিন্ন স্থানত আমাৰ পুলিচৰ মানুহৰ লগতো ফটো চটো তোলে। পইচা উঠোৱা নাছিলোঁ আজি আহিছিলোঁ এইফালৰ পৰা ধেমাজি যাব লৈছিলোঁ আজিয়ে পিন্ধিছোঁ আজি ফাৰ্ষ্ট লৈছিলোঁ এইটো পিন্ধিব মন আছিলে এইটো কাৰণে পিন্ধিব মন থকাৰ কাৰণে আজি ফাৰ্ষ্ট লৈছিলোঁ মোৰ ধেমাজি হেলমেট নাই হেলমেটটো লাগে নালাগে হেলমেট নাই আকৌ ইমান লেভেলত কথা কৈ আছা ফটো এটা লৈ পঠাই দিয়া ফটো চাবি ন চবেই যদি বাহানা কৰে কি হ'ব চবেই যদি পাব্লিকবিলাকে যদি কয় বোলে আমাৰ হেলমেট নাই আমি আমুক কামত আহিছোঁ তেনেকৈ হ'ব।